हेलो फ्रेंड्स मैं मौसुमी आज आपनालोকৰ কাৰণে মই এটা ৰিকুৱেষ্টেড ভিডিও লৈ আহিছো আজিৰ ভিডিওটোত মই আপোনালোকক কেনেকৈ আমি একেখন ব্লাউজতে ব্ৰা কাট আৰু বট নেক এই দুটা ব্লাউজৰ ডিজাইনটো কেনেকৈ আমি দিব পাৰো হেতু মই আপোনালোকক দেখুৱাম গতিকে এই ভিডিওটোৰ কাৰণে মোৰ ৰিকুৱেষ্টটো আহিছিল গতিকে যিসকলে জানিব বিচাৰিছে তেওঁলোকে ভিডিওটো শেষলৈকে চাব আৰু ভিডিওটো চাই আপোনালোকৰ ভাল লাগিলে লাইক আৰু কমেন্ট নিশ্চয় কৰি দিব যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই কৰি লব আৰু চেনেল সাবস্ক্ৰাইব কৰোতে এটা বেল আইকন থাকিব হেতু আপোনালোকে লগে লগে প্ৰেছ কৰি দিব কাটিং সম্বন্ধীয় বহুতো ভিডিও মোৰ চেনেলত দিয়া আছে গতিকে যিসকলে চোৱা নাই চাব বহুতো ভিডিও আপোনালোকে মোৰ চেনেলটোত পাই যাব ঠিক আছে সো फ्रेंड्स এটা দেৰি নকৰি মই ভিডিওটোলে আগবাঢ়ি যাওঁ এটা সো फ्रेंड्स আমাৰ যেহেতু ফ্ৰন্ট পাৰ্টটো ব্ৰাকাট হ'ব গতিকে তাৰে কাৰণে আপোনালোকে কাপোৰটো প্ৰথমতে ডাবল ফোল্ড কৰি ল'ব মানে ভাঁজ কৰি ল'ব আৰু ওপেন এৰিয়াটো ইফালে ৰাখিব আপোনালোকে ঠিক আছে এতিয়া মই আপোনালোকক জোখমাকটো লৈ দেখুৱাই আছো এটা সো फ्रेंड्स প্ৰথমতে আমি ব্লাউজৰ লেন্থটো জুখি লম মানে ব্লাউজৰ 12 সেন্টিমিটাৰ গতিকে এতে মই 12 পত দাগ দি লৈছো আৰু তলৰ চিলাই পৰে হেতৰ কাৰণে আমি এক্সট্ৰা 2 ইঞ্চি দিছো টোটাল 14 হৈছে এতিয়া আমি ওপৰত কান্ধটো 5.5 পত দাগ দি লৈছো একেবাৰে 5.5 পত দাগ দিব তাৰ পিছত আপোনালোকে ইয়াৰে পৰা 2.5 পত এটা দাগ দি লব 3 তো দিব পাৰে যদি আপোনালোকৰ কান্ধটো পৰি যোৱা সমস্যা থাকে তেনেহলে আপোনালোকে 2.5 পত দাগ দি লব এতিয়া মই আৰ্ম হোলৰ মেজাৰমেন্টটো লম এইটো হৈছে আৰ্ম হোলৰ মেজাৰমেন্ট এইটো 6 হ'ব ইয়াতে মই দাগ দি লৈছো 6 ত আৰু এইটো হৈছে আমাৰ ফ্ৰন্ট নেক হ'ব আমাৰ 5 এইটো সব এতিয়া মই যেহেতু এইটো 36 ৰ কাৰণে মই কৰি আছো গটিকে আপোনালোকে 36 ব্লাউজৰ কাৰণে যদি কাটিং কৰিব বিচাৰে তেতিয়া 4 ভাগৰ 1 অংশ আমি সদায় লব লাগিব ব্ৰাকাট বুলি নহয় প্ৰত্যেকটো ব্লাউজতে আমি হেনৱাকে লব লাগে গটিকে এতিয়া ইয়াতে মই 4 ভাগৰ 1 অংশ হলে 36 ৰ 9 হ'ব আৰু এক্সট্ৰাকে ভিতৰত যেহেতু আমাৰ সিলাই কাপোৰ থাকি যায় ভিতৰত ৰাখিব লাগে হেতৰ কাৰণে মই 2 ইঞ্চি এক্সট্ৰা কৰি দিছো টোটাল আমাৰ হৈছে 11 হেৰুসা 11 ত মই দাগ দি লৈছো এখিনি আমাৰ ভিতৰতে থাকিব সো এখিনি গুটে মাৰ্কিং হৈ গৈছে এতিয়া মই স্কেল পেটাৰ মাৰ্জিন টানি লম এটা সব फ्रेंड्स মাৰ্কিং বোৰত মই দাগ দি লৈছো এতিয়া মই বেল্টৰ কাৰণে ইয়াতে দাগ দিম ইয়াতে মই 3 ইঞ্চি দাগ দিছো প্ৰথম মাৰ্জিনটোত আপোনালোকে টেপডাল ৰাখি 3 ইঞ্চি দাগ দিব আৰু পিছৰ ফালে 2.5 ৰ দাগ দি লব এইটো সব এনে ধৰণে আপোনালোকে দাগ দি লব এতিয়া এই ফালৰ পৰা যত আমি ভাঁজ কৰা আছে জিটো অংশটো হেতৰ পৰা আপোনালোকে 4.5 ৰ দাগ দি লব যদি 5 ত দিব বিচাৰে দিব পাৰে মই এটা 4.5 তে দাগটো দি লৈছো এতিয়া মই এই পইণ্টস কিটা মিলাই লম পিছৰটো আৰু আগফালৰ যেটো পইণ্টস দিছিলো 3 ত হেতু মই মিলাই লম এটো হৈছে আমাৰ বেল্ট এটো বেল্টৰ জোখ হয় সো এটো আপোনালোকক মই মাৰ্জিনটো টানি দেখুৱাই দিছো এতিয়া মই আপোনালোকক যেহেতু এটো ব্ৰাকাট হয় হেতৰ কাৰণে আমি ওপৰৰ এটা পইণ্টস দিব লাগিব এটো মই 4.5 ৰ এটা পইণ্টস দি লৈছো তাৰপিছত ইয়াতে এই পইণ্টসটো পৰা এই পইণ্টসটো আমি মিলাব লাগিব চেষ্টৰ যত 4.5 ত দাগ দিছিলো তাতে মিলাই লব এনে ধৰণে এতিয়া আমি পইণ্টসটো মিলাই লোৱাৰ পিছত এটা আৰ্ম হোলৰ কাৰণে মই দাগ দিম এটো 1 ইঞ্চিত মই দাগটো দিম আপোনালোকে এনে ধৰণে 1 ইঞ্চি দাগ দিব আৰু এটো ফ্ৰন্ট পাৰ্টৰ কাৰণে আপোনালোকে হাফ ইঞ্চি মানে 1 ৰ আধা হাফ তাতে আপোনালোকে দাগটো দি লব তাৰপিছত এতিয়া আমি শেপটো দিব লাগিব সো ইয়াতে মই শেপটো দি লৈছো এনে ধৰণে আপোনালোকে শেপটো দি লব এটো হৈছে আৰ্ম হোলৰ আৰু এটো হৈছে
ফ্ৰণ্ট পাৰ্টৰ যেটো নেকলাইন হেতুৰ হয় সো এতিয়া মোৰ শেপটো দিয়া হৈ গৈছে আপোনালোকৰ যদি এই ব্লাউজৰ যেটো মই শেপ দিলো এই শেপটো দিয়া যদি আপোনালোকৰ কিবা খেলিমেলি লাগে বা অসুবিধা লাগে তেনেহলে আপোনালোকে মোৰ এই ভিডিওটো চাব পাৰে এই ভিডিওটোত মই কেনেকৈ শেপ দিব লাগে হেতু মই ধুনিয়াকে বুজাই দিছো গটিকে আপোনালোকে দিব পাৰিব এই ভিডিওটো চাই কেনে গটিকে ইয়াতে মই যেহেতু কাটিংটো মই জানোৱে এই কাৰণে মই হাতে দিয়ে মই শেপটো দি লৈছো তাৰ পিছত এতিয়া চাও এই যেটো কটৰি আছে এই কটৰিটো আপোনালোকে যেটা কাটিং কৰি উলিয়াব কাটিং কৰাৰ পিছত এই কটৰিটো আমি সিলাব নোৱাৰিম গটিকে যেটা ব্লাউজটো সিলাম এটো সিলাব নোৱাৰিম ইয়াৰ জখতে আমি আৰু এটা এক্সট্ৰা কাপোৰ লৈ আমি তাতে কাটিংটো কৰিব লাগিব সো হেতুৰ কাৰণে আপোনালোকে এই ভিডিওটো চাব মই ইয়াতে দেখুৱাই দিছো তাৰছত ব্লাউজৰ সম্পূৰ্ণ কাটিংটো কেনেকৈ কৰিব লাগে তাৰে কাৰণে আপোনালোকে মোৰ এই ভিডিওটো চাই ল'ব তাতে ধুনিয়াকৈ আপোনালোকৰ কাটিং সম্বন্ধীয় গুটেইখিনি বস্তু শিকাই দিছো আপোনালোকে চালে বুজি পাব সো फ्रेंड्स এতিয়া চাও এইটো যেহেতু ফ্ৰন্ট পাৰ্টটো ব্ৰাকাট হয় আৰু বেক সাইডটো বটনেক হ'ব হেতুৰ কাৰণে আপোনালোকে ফ্ৰন্ট পাৰ্টটো বন্ধ কৰি দিব লাগিব সিলাই কৰি সো হেতুৰ কাৰণে আপোনালোকে মোৰ এই ভিডিওটো চাব এই ভিডিওটোত মই আপোনালোকক ফ্ৰন্ট পাৰ্টটো কেনেকৈ বন্ধ কৰি সিলাব লাগে হেতু মই দেখুৱাই দিছো গটিকে আপোনালোকে এই ভিডিওটো চাব ঠিক আছে আৰু বেক নেকৰ কাৰণে এটো মই দেখুৱাই আছো আপোনালোকক কেনেকৈকে জোখমাখ লৈ কাটিংটো কৰিব লাগে फ्रेंड्स এইটো যেহেতু মই 36 সাইজৰ ব্লাউজৰ কাটিংটো দেখুৱাইছো ব্ৰাকাটৰ গটিকে আপোনালোকক যদি বেলেগ বেলেগ সাইজৰ লাগে তেনেহলে আপোনালোকে মোৰ এই ভিডিও গিটা চাব মই স্ক্ৰিনত দেখুৱাই দিছো এই ভিডিও গিটা আপোনালোকে সাৰ্চ কৰিলে পাই যাব সো এই ভিডিও গিটা চাই লব এতিয়া মই আপোনালোকক বেক সাইডৰ জোখমাখটো কেনেকৈ ল'ব লাগে হেতু দেখুম তাৰে কাৰণে কাপোৰটো আপোনালোকে এনে ধৰণে ডাবল ফোল্ড কৰি ল'ব বেক সাইডটো যেহেতু আমাৰ বটনেক হ'ব হেতুৰ কাৰণে আপোনালোকে ইয়াতে বেক সাইডৰ জোখটো 12 পে ল'ব ফ্ৰন্ট পাৰ্টত যেনেকুৱা লৈছিলে হেনেকুৱাকে 12 লৈ ল'ব তাৰ পিছত এক্সট্ৰাকে আপোনালোকে 14 ত দাগ দি ল'ব এটো 2 ইঞ্চি এক্সট্ৰা হ'ব তাৰ পিছত শোল্ডাৰ একেই থাকিব আগতে যিমান দিছিলে হিমানে থাকিব 5.5 আৰু ইয়াতে 2.5 দি ল'ব তাৰ পিছত আৰ্ম হোল 6 ল'ব এটো সেম থাকিব একে হ'ব আৰ্ম হোলটো এটো 6 হ'ব এতিয়া হৈছে এটো যেহেতু বট নেক হেতুৰ কাৰণে আমি ল'ব লাগিব 2.5 তাতকে আমি বেছি লব না লাগে 2.5 ত আপোনালোকে দাগ দি লব বটনেকৰ এনেও আমাৰ নেক লাইনটো মানে কমে থাকে হেতুৰ কাৰণে আমি ইয়াতে 2.5 লৈছো তাৰ পিছত ইয়াতে স্কেল বাটাৰ মাৰ্জিনবোৰ টানি লব সিধাকৈ এতিয়া মই চেষ্টৰ মেজাৰমেন্ট লম চেষ্ট আছিল আমাৰ 36 গটিকে 36 ৰ 4 ভাগৰ 1 অংশ কৰিলে আমাৰ 9 হ'ব আৰু এক্সট্ৰাকে আমি 2 ইঞ্চি ৰাখিম ভিতৰত কাপোৰ দিবৰ কাৰণে সো এটো 11 ত মই টোটাল দাগটো দি লৈছো এইখিনি আমাৰ হৈ গৈছে চেষ্টৰ কাৰণে এতিয়া স্কেল বাটাৰে ইয়াতে মই মাৰ্জিনটো টানি লম আৰ্ম হোলৰটো আগত মই টানি লৈছো তাৰ পিছত সিধাকৈ মই এইফালে চেষ্টৰ কাৰণেও টানি লম এইখিনি আমাৰ এক্সট্ৰা থাকিব ভিতৰৰ ফালে যেহেতু কাপোৰ থাকিব লাগে হেতু এক্সট্ৰা হয় তাৰ পিছত এটো হৈছে আমাৰ তলৰ যেটো দৈৰ্ঘ্যটো হেতু সো এতিয়া মোৰ মাৰ্কিং কৰা হৈ গৈছে আৰু এটা মই আৰ্ম হোলৰ জোখ দিম আৰ্ম হোল ইয়াতে মই 1.5 দিম যেহেতু এটো বেক সাইড হয় আৰু ফ্ৰন্টৰ ফালে মই দিম হাফ এটো হাফে থাকিব আৰু এটো শেপটো দি লৈছো শেপটোৰ কাৰণে মই আপোনালোকক কৈছিলে যি সকলৰ অলপ অসুবিধা লাগে আপোনালোকে এই ভিডিওটো চাই ল'ব ঠিক আছে ইয়াতে মই দেখুৱাই দিছো আপোনালোকক এনে ধৰণে শেপবোৰ দি ল'ব তাৰ পিছত এটো যেহেতু বটনেক হয় হেতুৰ কাৰণে আপোনালোকে নিজৰ ইচ্ছা অনুসৰি ডিজাইনবোৰ দিব পাৰে গটিকে ৰাউন্ড ডিজাইন যদি দিব বিচাৰিছে গোল যদি ডিজাইন দিব বিচাৰিছে তেনেহলে আপোনালোকে ইয়াৰ পৰা হাফ ইঞ্চি এৰি দিব অকনমান এটো চাও হাফ ইঞ্চিত মই দাগটো দি ইয়াতে মই ৰাউন্ড সাৰ্কেল এটা কৰি লৈছো আৰু যেহেতু আমাৰ ফ্ৰন্ট পাৰ্টটো বন্ধ হৈ থাকিব গটিকে আমি বেক সাইডতে হুকটো দিব লাগিব সো হুকৰ সিলাইটোৰ কাৰণে মই এই ভিডিওটো দিছো আপোনালোকে এই ভিডিওটো চাই ল'ব ঠিক আছে আৰু যদি আপোনালোকে দৰি বনাব খুজিছে পিছফালে বেক সাইডত তেনেহলে এই ভিডিওটো চাব আপোনালোকে ঠিক আছে ইয়াতে দৰিৰ ভিডিওটো ধুনিয়াকৈ দিয়া আছে সম্পূৰ্ণ মানে বটনেকৰ সিলাইটো চাবৰ কাৰণে এই ভিডিওটোৱে চাব ইয়াতে আপোনালোকে কাটিং আৰু গোটেইখিনি সিলাইৰ ভিডিও পাই যাব এই দুটা ভিডিও আপোনালোকে চাই ল'ব ঠিক বটনেক ব্লাউজৰ বেক সাইডৰ ডিজাইনৰ কাৰণে মই আৰু কেইটামান ভিডিও দিছো আপোনালোকে এই ভিডিও গিটা চাবচোন যদি ভাল লাগে এই ডিজাইনবোৰ দিব পাৰিব বেক সাইডত সো फ्रेंड्स আজি ভিডিওটো মোৰ সামৰিব সময় হৈছে মোৰ দেখুৱাব লগিয়া আজি ভিডিওটো দেখিনে আছিল গটিকে কিবা যদি আপোনালোকৰ অসুবিধা আছে মোক খুদিব পাৰিব পুনৰ এটা নতুন ভিডিও লৈ আপোনালোকৰ মাজত আহিম আজিলৈ মানে ধন্যবাদ